খোজ কাঢ়িব নোৱাৰো আৰু কিয় এনেকুৱা কৰি আছা আপোনাৰ লগত বিয়া হৈ মই বহুতে পস্তাইছো আপোনাৰ আৰু চিনি পাবৰ বাকি নাই হেৰা তুমি বুজি নাপাই কিয়া এইবিলাক আমাৰ ভালৰ বাবেহে কৈছো ভালৰ কাৰণে কৈছো না বেয়াৰ কাৰণে কৈছো আপোনাক জনা আছে আপোনালোকে কিয় এনেকে বাটত কাজিয়া কৰি আছে চাওকচোন কোনোবা পুৰুষে নিজৰ তিৰোতাজনৰ বদনাম কৰে নেকি আপুনিয়ে কওকচোন বদনাম কৰিছে কি বদনাম এও মানে কওকচোন কি হৈছে কম আজি সব কম হেৰা এইবিলাক বন্ধ কৰা আৰু ঘৰলৈ বলা চাচোন চা এক মই নিজৰ মতা বুলি চিনাকি দিব লাজে লগা হৈছে কিয় কিয় এনেকে কৈছা মোক নাহে এদিন এও বুদ্ধি কৰি এটা কবিৰাজৰ ওচৰলৈ গৈছে মই বোলে কোনোবা ল'ৰাক ভাল পাওঁ আৰু মোৰ বোলে চৰিত্ৰ বেয়া অ হয় নেকি চাচোন চাও ইমান ধুনীয়াকৈ মই ঘৰখন ধৰি বান্ধি ৰাখি আছো আৰু এওঁৱে মোক সন্দেহ কৰে আজি ঘৰত যাই শিক্ষা দি আছো কবিৰাজ ইয়াত আৰু কবিৰাজ ক'ত ওলাল ইয়াৰ সন্ধানটো ওলাব লাগব এত ভালে আছি খুৰালিটো তাই গেছি শ্বপিং কৰবা কাষ্টমাৰ মাতি থৈ আছো আহি পাহে আজি মুঠতে ধৰাত পৰাটো খাটাং ৰাতিপুৱা এটা শালিকা দেখাওঁতে মই গম পাইছো আজি যে কিবা এটা উল্টা পুল্টা হ'ব আছানে বৌ আছো আহক বহক আপুনি যে মোক যে আহিব দিছিলা যে আহিলো আকৌ নাই একচুৱেলি মানে কি বৌ জানেনে চব কাম ৰাস্তাত নহয় সেইকাৰণে ঘৰতে মাতলো এই আপোনাক যে মই মাননীতৰ কথা কৈছিলো আনিছেনে আনিছো দিয়ক তাকে ঘৰত আজি আমাৰ তেখেত নাই খুৰখালিটো আহিছে অ খুৰখালি মাথা খালি খুৰখালিবোৰে মাথা খাই যে সেইকাৰণে কৈছো আহিছি কি হলো ভিনি একো হোৱা নাই এখেত মানে আমাৰ কাষ্টমাৰ লক্ষী কিবা কামত আহিছে চাগে আহিছো ৰবা কামটো বা হয়নে নহয় কি কথা কয় আপুনি কামটো কিয় নহব বাৰু আপুনি এটা কথা কওকচোন কি কথা চন্দ্ৰ বেছি দূৰ নে দিল্লী বেছি দূৰ চন্দ্ৰই দূৰ আপুনি নাজানে দিল্লী বেছি দূৰ কেনেকৈ কাৰণ চন্দ্ৰটো আমাৰ ইয়াৰ পৰা দেখা পায় কিন্তু দিল্লী জানো দেখা পায় আপুনি বহুত কথা নাজানে সেইকাৰণে আপোনাৰ কামটো চাগে নহব যেন মাথা কোৱা কথা কৈ আছা খুৰখালিজনী আপোনাৰ চব কাম হৈ যাব একো টেনচন নল'ব মাননীটো আনিছে নে নাই আপেলৰ টুকুৰাটো লৈ আহ মাননীটো এইটো আপুনি ৰাতিপুৱা ঠাণ্ডা পানীত তিয়াই থৈ খাব লাগিব আপোনাৰ চব কাম হৈ যাব এতিয়া মাননীটো দিয়ক एक हाथ से लो एक हाथ से दो अच्छा ठीक है इस हाथ से दिया उस हाथ से लिया কামটো কিন্তু হ'ব লাগিব কাম হৈ যাব ধৈৰ্য ধৰব লাগিব চব কাম হৈ যাব বহুত পইচা আছে এতিয়া মই যাও যাও কিন্তু হ'ব লাগিব একেবাৰে টেনচন নলব একেবাৰে যাব হা যাই পাছি ৰ মোক ন খুৰখালি মাথা নাখাবি হিনাৰে ইনকাম দেখিছা এতিয়া বাহিৰে আহিলে আজি আহিব না নাহে তাকে সন্দেহ হৈছে আচ্ছা যিয়ে নহওক যা কি চাই আছা খুৰখালি মানে মাথা খোৱা দিছো আৰু মাথা খালি মই তোমাক বিয়া বেতৰে বহুত পস্তাইছো গৰু ছাগল হোৱালে কেতিয়াবাই বেছি দিলো আপুনি মোক গৰু ছাগলৰ লগত তুলনা কৰিলি ভণ্টি আহিলি ভণ্টি তই ইমান দিনৰ মূৰত আহিলি ঘৰত সকলো ভালে আছে নে আছে আছে সকলো ভালে আছে এতিয়া তোৰ কচোন আমিও ভালে আছো অবা তহঁতৰ কিবা হৈছে নেকি নাই নাই একো হোৱা নাই অবা সঁচা কথা কচোন কি হৈছে নাই নাই ভিনাৰৰ লগত এনে অলপ তৰ্কাতৰ্কি হৈ থাকে অ বিন্দু কওকচোন কওক কিহৰ ইমান তৰ্কাতৰ্কি বাহিৰকে সুধ অবা ক না কি হৈছে তোৰ ভিনাৰে নহয় মই বুদ্ধি কৰি এটা কবিৰাজৰ ওচৰলৈ গৈছে মোৰ বোলে চৰিত্ৰ বেয়া আৰু মই বোলে মনে মনে কোনোবা এটা ল'ৰাক ভাল পাওঁ অবা তোক কোনে কৈছে এইবোৰ কথা সেই কবিৰাজজনে লগাইছে অ বিন্দু আপুনি 5th জেনাৰেশ্যনৰ মানুহ হৈ সেই কবিৰাজৰ দৰে মানুহৰ কথা বিশ্বাস কৰিছে সি মই বহুত লাজ পালো কোন সেই কবিৰাজ মোক চিনাকি কৰাই দিব পাৰিব পাৰিম কিয় নোৱাৰিম ঠিক আছে আপুনি তেখেতৰ মোক এড্ৰেছটো দিব মই তেখেতৰ ওচৰত অকলে যাম অবা
মোৰ বহুত ভাগৰ লাগিছে আৰু বহুত ভোক লাগিছে মোৰ লাগি বাখাও কবিৰাজ ঘৰত আছেনে কোনবাই চোতালত মাতি আছে নেকি তাকেতো একবাৰ যাচোন যা কাই আহিছি কাষ্টমাৰে আহিছি বোধ যা কবিৰাজ ঘৰত আছেনে আছে আহক আহক আপুনি নেকি কবিৰাজ কি এনেকে লাগাতে চাই আছে হয় হয় মই কবিৰাজ বহা বহা আপুনি বা কিয় আহিল বিয়া পাতি দিব লাগে নেকি না কোনবাই প্ৰতাৰণা কৰছি চিন্তাৰ কাৰণ নাই আমাৰ পিনি আছে নহয় খালি কি অলপমান খৰচ হ'ব আচ্ছা যিয়ে নহওক এনে তোমাৰ সমস্যাটো কি কোৱাচোন মোৰ বিয়া হ'বৰ এবছৰ হ'ল তাৰ পিছত সেই বিয়া হোৱাৰ দিন ধৰি তেখেত মোৰ লগত নাথাকে আঁতৰি আঁতৰি ফুৰে এতিয়া মোৰ দিনটো নাযায় ৰাতি নোপোৱাই তেনেকুৱা অৱস্থা হৈছে সেইকাৰণে মতা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে আমাৰ পিনি পিছে এনেকুৱা নহয় ভাই মোক চব কথা কয় নহয় হ'ব হ'ব বায়েৰে কি কয় পিছত শুনাবি সমস্যা এটাই কি সমস্যা কবিৰাজ আপোনাৰ তেখেত পৰকীয় প্ৰেমত পৰছে এটা ক্লাছ 9ৰ ছোৱালী ভাল পায় কিমান ছোৱালীয়ে তাক ভাল পায় কিবা এটা উপায় দিয়ক কবিৰাজ আচ্ছা ঠিক আছে মই তোমাক তাবিজ এটা দিম কিন্তু তাবিজটো বহুত দামী হ'ব তাবিজটো বনাওঁতে মোৰ বহুত কষ্ট হয় ৰাতি প্ৰায় 3টামান বজাত খালী গাঁৱে শ্মশানত মানুহৰ হাড্ডি বিচাৰি যাব লাগে হাড্ডি আনবা যাওঁতে এখন মস্ত কাজিয়া ভূতৰ লগত কাহিনীটো কওঁ মই শুন মই গেলো হাড্ডি আনবা ভূতে হাড্ডিডাল এটা ফালে ধৰলা মই এটা ফালে ধৰলো টানা টানি মই বোলো দিলো এৰি পল্লা বাগাৰ খাই ভূতৰ কেনে খং উঠিল আহিলা মত দেখি উৰে মই দিলো বাম্পাৰ কিক এটা মাৰি সি লগতে পষ্টাৰ হৈ আছে এনেকে কবিনি ইগলা কাহিনী পিছত শুনাবি মইহে জানো ভূতৰ লগত কাজিয়া কৰাওঁতে কেনে বাম্পাৰ ঘুচা কেইটামান খাইছিলো হয় নেকি থুৰছ লগাবাজ কবিৰাজ লাইছ এই তই দেখোন কেনেকৈ ব্যৱহাৰ কৰা ঠিকে ব্যৱহাৰ কৰিছো মই আজি ন বিয়াই হোৱা নাই কি আজি ধৰাত পৰিল না এক পঞ্চৰ লগা কাণ ফাটি থাকিব ৰ পুলিচক জনাইছো ৰ ভণ্টি প্লিজ এনেকুৱা নকৰিবি ভণ্টি চবে বায়েকৰ কাৰণে আছে ভণ্টি প্লিজ তুমি একো পুলিচত তাতে যাব নালাগে চব তোৰ বায়েৰৰ কাৰণে হৈছে বেলেগৰ সংসাৰৰ সমস্যা সমাধান কৰিব যাওঁতে এতিয়া নিজৰ সংসাৰত জুই লাগিব কবিৰাজ ইমান দিনে মোৰ কামটো হ'ব বুলি কয় আজিকালি কাম মোৰ হোৱা কৰা নাই পইচাবিলাক দুনিয়াৰ ললি আৰু তোক পইচাবিলাক দি মই নিজে খালী হৈ গলো আপুনি এয়াৰ পাল্লাত পৰিছে এজন ভণ্ড হুলস্থুল নকৰিবি কাষৰ মানুহ শুনা পালি মোৰ কি অৱস্থা হ'ব চব ঠিক কৰি দিম ঐ কি ঠিক কৰিবি হা কি ঠিক কৰিবি তোক আজি এৰাত নাই আজি আপুনি ইয়াতে নকওকচোন আপোনালোকে পিন্ধৰ একো নকব পিন্ধৰ একো দোষ নাই পিন্ধিৰ মই আপোনালোকক ক্ষমা কৰিছো চব আমাৰ বাধ্য এই বাহিৰে কিয় ইমান লোভিয়ে বেলেগৰ সম্পত্তি দেখি নিজৰ ধনী হ'ব সোধা তাকেতো কয় ময়ূৰক দেখি খঞ্চিৰিকাৰ পেখন জৰা কথাতে কয় নহয় এখন গৰু মাৰিলে বাঘৰ মৰণ বেলেগক ঠগি ঠগি পল্লি নাই এতিয়া বিপদত বস 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 একো কথা নকবি ইয়াত মোক মাফ কৰি দি কয়লা খানতে হীৰা আমাক দেখি দেখি লেবেল দিওঁতে এতিয়া কেনে মজা এই তই পিনিয়ে তো ঘৰে বেৰলে যা তই বাই মনটো ডাউন দি বাই মনটো বেয়া কৰি পেলালি তোৰ কাৰণে পিনিৰে যে অৱস্থা তই যদি লাগছে পিনিয়ে তো ঘৰে তালে নাইবি তই ওলে যাই তানে আজি তই যি হ'ল এতিয়া ভাল কাম এটা কৰি ফেলে সুখত থাকা আৰু তুমিও মাফ কৰি দিয়া হ'ব নেক্সট টাইম যাতে এনেকুৱা নকৰা নহ'লে পুলিচ নহয় মিডিয়া মাতিম